हेलो स्टूडेंट समांतर प्रगतिर सेकेंड भिडिओ तो तुम्हालोकर कारणे 10टा MCQ लै मैं उपस्थित होइछु सो कलम नकरी भिडिओ आरम्भ करूँ। सो फार्स्ट क्वेश्चन लैसु जे जदि एटा एपिर ए इकुएल किमान 28 डी इकुएल -4 एन इकुएल किमान दिया आछे 7 तेन्ते ए एन हबो तारमाने यात गोटेइकेइटा बस्तु दियाई आछे सो एर मान दिया आछे डी दिया आछे एन दिया आछे आमी कि उलियाब लागे ए एन उलियाब लागे। तो एटु जेटु सूत्र आछिल ए एन इकुएल ए प्लस एन माइनास 1 इनटू डी तात जदि तुमालोके ए मानकेटा बहाई दिया यार शुद्ध अपशनटो आहि जाब। तो तुमालोकर सुविधार कारणे तथापि मैं কৈ दिछु यारे शुद्ध अपशनटो हबो ऑप्शन ए तारमाने एटु समाधान करि चाबा ऑप्शन ए टु शुद्ध हबो तारमाने ए एनर मान किमान पाबा 4 ठीक आछे एटु करि चाबा। तो नेक्स्ट MCQ तो होइसे क्वेश्चन 2 जे जदि ए इकुएल 10 एर मान किमान लो होइसे 10 और डी इकुएल 10 হয় তেন্তে এপি টুর প্রথম চারিটা পদ হব তার মানে ইয়াত এ ইকুएल কিমান আছে ডি প্রথম পদ এ মানে প্রথম পদ আর ডি ইকুएल কিমান আছে 10 তার মানে সাধারণ অন্তর 10 আছে যেটা সেম কিন্তু মনত রাখিবা তেন্তে এই এপি টুর মানে সমান্তর প্রগতিটোর প্রথম চারিটা পদ হব। तो ইয়াত চোৱা আমি প্রথম পদটো যদি আমাক দিয়া থাকে আর সাধারণ অন্তরটো দিয়া থাকলে আমি বাকি যিমান পদ আমি ইচ্ছা উলিয়াব পাৰো তার মানে এপি টু যিমান ইচ্ছা আমি ভৰাই থাকিব পাৰো ঠিক আছে। সো ইয়াত এটো তোমালোকে সমাধান কৰিলে শুদ্ধ অপশনটো পাবা। তো ইয়াৰে শুদ্ধ অপশনটো হ'ব অপশন বি। সাধারণ অন্তর যেহেতু কিমান আছে ডি তার মানে কমন ডিফারেন্সটো আছে 10 ডি ইকুয়াল 10 सो 10 10 जो भराई जा जाए तो कि 10 20 30 40 एकेबारे सिम्पल सिम्पल हलेও কিন্তু তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনে বেছি আহিব যেটো 1 মাৰ্ক গতিকে ইমান জটিল কুৱেশ্যনো নাহে ঠিক আছে। তো এতিয়া আইছো 3 নম্বৰ এটা কুৱেশ্যন লৈ। তো 3 নম্বৰত কি দিয়া আছে 3, 1, -1 -3 এপি টুৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ হ'ব। তো ইয়াত এটা এপি আমাক দিয়া আছে ঠিক আছে এটা সমান্তর প্রগতি দিয়া আছে সমান্তর প্রগতিটো হৈছে 3, 1, -1, -3। তো ইয়াৰে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ তলত কেইটামান অপশন দিয়া আছে ইয়াৰে কোনটো অপশন হ'ব। তো ইয়াত প্ৰথম পদ বুলি ক'লে ফাৰ্ষ্টত যেটো আছে হেতুৱে প্ৰথম পদ একেবাৰে সিম্পল কথা ঠিক আছে। প্ৰথম যেটো দিয়া আছে হেতুৱে প্ৰথম পদ তাৰ মানে ইয়াত 3 টু তো ইয়াত চোৱাচোন 3 ক'ত আছে प्रथम पद बुली 3 ऑप्शन कत आछे सीत आछे गतिके आरो बाकी ऑप्शन बिलाकत फार्स्टत सी आछे 3 आछे नेকি নাই गतिके एटु आल्टिमेटली क्वेश्चन 3 शुद्ध ऑप्शन तो हबो ऑप्शन सी ठीक आछे। तो यार प्रथम पद 3 आरो यातर माज साधारण अंतर तो 3 पिছত কি আছে সো 1 তার মানে 2 এটু কি হৈছে মাইনাস হৈছে তার পিছত ইয়াৰ লগত আৰু -2 কৰিলে কিমান হ'ব -1 ইয়াৰ লগত -2 কৰিলে কিমান হ'ব -3 তো সেই হিচাপত ऑप्शन सी टू हम शुद्ध ऑप्शन ठीक है। तो नेक्स्ट क्वेश्चन 4 लो एक बार इशू। तो क्वेश्चन 4 टू की दिया से 10, 7, 4 डट डट तार माने आरो ए सिरीज तो एनेके गई आछे। तो समांतर प्रगतिटोर 30तम पदटो तो ইয়াত আমাক কিমান উলিয়াব দিছে 30তম পদটো তার মানে এনৰ মানটো দিয়া আছে n ইকুয়াল কিমান 30 এটু মনত রাখিবা। প্রথম যেটু দিয়া আছে এটু হইছে a তার মানে a ইকুয়াল হইছে 10 এইটুর পৰা এটু মাইনাস করলে যেটু থাকে তার প্রথম পদৰ পৰা তার পিছৰ পদটো মাইনাস করলে যেটু থাকে হেতু হ'ব d তার মানে আমি কি পালো a পালো d পালো আৰু এটু কি দিয়া আছে 30 মানে এটু n ইকুয়াল 30। তো এটু আগৰ নিচিনাকে a n ইকুয়াল a প্লাস n মাইনাস 1 ইনটু d সূত্ৰটোত বহাই দিবা সূত্ৰটোত বহাই দি সলিউশন কৰিবা সমাধান কৰিবা সমাধান কৰিলে ইয়াৰ শুদ্ধ অপশন কোনটো আহিব কোৱেশ্চন কৰক শুদ্ধ অপশনটো আহিব অপশন সি -77 আহিব তোমালোকে কৰি চাবা কিন্তু ঠিক আছে। তো নেক্সট কোৱেশ্চন 5 লৈ আহিছো যে এটা সমান্তর প্ৰগতি ইয়াত আমি লৈছো কি যে -3, -1/2, 2 ডট ডট দিয়া আছে তার মানে এই সমান্তর প্রগতিটো এনেকে গৈ আছে ঠিক আছে। তো এই সমান্তর প্রগতি এপি বুলি লিখিছো মই এপি টুৰ 11তম পদটো হ'ব
তার মানে এই সমান্তর প্রগতিটোৰ 11তম পদটো 11তম পদ মানে কি n ইকুৱেল 11 তো ইয়াত a হ'ব এটো তো এটোৰ পৰা এটো মাইনাস কৰা নাইবা এটোৰ পৰা এটো মাইনাস কৰা ইয়াত b পাই যাবা ঠিক আছে সো ইয়াত d ৰ মানটো উলিয়াবা উলিয়াই লৈ এটো যদি সূত্ৰটোত বহাই দিয়া যায় তেন্তে ইয়াৰে শুদ্ধ অপচন কোনটো পাবা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি তার মানে 22 পোৱা যাব আৰু এটো সিম্পল ইমান জটিল নহয় গতিকে ইয়াত কিমান আছে -2.5 এনেকে যদি বৰাই থকা যায় তুমি 10তম পদটোত কিমান পাবা 22 পাবা ঠিক আছে এটো হৈছে শুদ্ধ অপচনটো তো নেক্সট কোৱেশ্চন 6 ত কি আছে চোৱা ফার্স্টতে কি আছে গ্যাপ আছে মানে ডেজ এটা দি আছে কমা 13 কমা আকৌ ডেজ দি আছে কমা 3 এপিটোৰ লুপ্ত পদ দুটা হল তার মানে এই এপিটোৰ এই সমান্তর প্রগতিটোৰ দুটা জায়গা খালি আছে ঠিক আছে এটো ব্ল্যাঙ্ক আছে এটো ব্ল্যাঙ্ক আছে ইয়াত তার মানে দুটা পদ আছে তো সেই পদ দুটা হল কি হ'ব তো ইয়াত চোৱা ইয়াতৰ মাজৰ ডিফাৰেন্সটো কিমান হৈ আছে তো সেই হিচাপত যদি লক্ষ্য কৰো কোৱেশ্চন 6 ৰ শুদ্ধ অপশনটো হ'ব অপশন সি তার মানে প্রথম হ'ব 18 18 ৰ পৰা কি কৰিছে 5 মাইনাস কৰিছে ঠিক আছে 5 মাইনাস কৰিলে কিমান পোৱা যায় 13 13 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাবা 8 8 ৰ পৰা 5 মাইনাস কৰিলে পাবা 3 এইটো 3 দিয়া আছে ঠিক আছে সো কোৱেশ্চন 6 ৰ শুদ্ধ অপশনটো বলো আমি অপশন সি ওকে সো নেক্সট কোৱেশ্চন 7 লৈ আগবাঢ়িছো কোৱেশ্চন 7 ত কি দি আছে চোৱা যে 3, 8, 13, 18 ইয়াত কি আছে ডট ডট আছে এটো গৈ আছে তার মানে এপিটোৰ কোনটো পদ 78 কোনটো পদ ইয়াত পদ 78 টো পদ নাম্বার নহয় কিন্তু মনত ৰাখিবা কোনটো পদ বুলি কৈছে ঠিক আছে ইয়াৰে কোনটো পদ কি হ'ব 78 কিমান নম্বৰ পদ তাৰ মানে এই বস্তুটো আমি লক্ষ্য কৰিব লাগিব ঠিক আছে সো ইয়াৰে শুদ্ধ অপচন তোমালোক a ইকুৱেল কি পাবা ইয়াত 3 d ডিফাৰেন্সটো কিমান পাবা 5 আৰু কোনটো পদ বুলি কৈছে নহয় 78 তাৰ মানে লাষ্টৰ পদটো যেটো পদ আমি পাম সেই পদটোৰ ভ্যালু কিমান আছে 78 তো কোৱেশ্চন 7 ৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ মানে সমাধান কৰিলে আমি 16তম পদটো কিমান পাম 78 পাম ঠিক আছে তো এবাৰ আহিছো কোৱেশ্চন 8 লৈ কোৱেশ্চন 8 ত আছে কি চোৱা যে এটা এপিৰ প্ৰথম দুটা পদ -3 আৰু 4 হলে 21তম পদটো হ'ব তাৰ মানে এটা এপি দি আছে আৰু এই এপিটোৰ প্ৰথম দুটা পদ তাৰ মানে এটা দি আছে -3 আৰু এটা দি আছে 4 তেন্তে আমি কি উলিয়াব লাগে 21তম পদটো উলিয়াব লাগে তো এইটোৰ কাৰণে তোমরা কি কৰিবা চোৱা তো ফার্স্ট পদটো দিয়া আছে কিমান -3 তাৰ মানে এটো হল a তাৰ পিছত কিমান আছে 4 তো -3 লগত কি কৰিলে 4 আহিব মানে তাৰ মানে -3 লগত কি যোগ হৈছে 7 যোগ হলে 4 আহিছে এবাৰ 4 লগত 7 যোগ কৰা কিমান হ'ব 11 এনেকৈ তাৰ মানে সমান্তৰ প্ৰগতিটো গৈ থাকিব তো ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে এই ডিফাৰেন্সটো উলিয়ালে আমি কি পালো ইয়াত a দিয়া আছে d ইয়াৰে পৰা পাম তো আমি কিমান উলিয়াব লাগে 21তম পদ তাৰ মানে n ইকুৱেল 21 সো আমি এটো যদি an ইকুৱেল a প্লাস n - 1 ইনটু d সূত্ৰটোত বহাই দিও তো কোৱেশ্চন 8 ইয়াৰে শুদ্ধ অপচন কোনটো পাবা অপচন বি 137 শুদ্ধ অপচনটো পাবা ঠিক আছে সো নেক্সট আৰু এটা কোৱেশ্চন লৈছো কোৱেশ্চন 9 সো যে 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতকৰ সংখ্যা হৈছে তো এনেকুৱা ধৰণৰ বহুত কেইটা প্ৰবলেম তোমালোকৰ মেথছৰ এক্সাৰসাইজত পাইছা কিছুমান ধৰা 3 ৰে বিভাজ্য 3 ৰ গুণিতক এনেকুৱা বিভিন্ন ধৰণৰ অংক তোমালোক ইতিমধ্যে পাইছে তো তাৰ ওপৰত ভিত্তি কৰি এটো লোৱা হৈছে যে 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতকৰ সংখ্যা তো 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কি আছে 10 10 ৰ পিছত কি আহে 11 11 তো 4 ৰ গুণিতক নহয় 12 তাৰ মানে ফাৰ্স্ট পদটো হ'ব
12 ঠিক আছে তাৰপিছত কিমান আহিব 4 গুণিতক হ'বলৈ কি আহিব 16 তাৰপিছত আহিব 20 24 এনেকৈ গৈ থাকিব তাৰমানে সেইটো পাম কি আমি AP2 পাই যাম ঠিক আছে তো তাৰে পৰা আমি A উলিয়াই ল'ম তাৰপিছত D উলিয়াই ল'ম হ'ব A আৰু D আমি উলিয়াই ল'ম উলিয়াই লৈ আমাৰ যেটো কিমানটা তাৰমানে গুণিতকৰ সংখ্যা হৈছে কিমান হ'ব পাৰে তো আমি যদি সমাধান কৰো সমাধান কৰিলে কি পাম যে 10 আৰু 250 ৰ মাজৰ গুণিতৰ সংখ্যা আমি টোটাল পাম 60 তো ইয়াত লাষ্ট পদটো কোনটো বছৰচোন লাষ্ট পদ ইয়াত কিমান দি আছে 250 দি আছে কিন্তু 250 টো জানো 4 ৰ গুণিতক হয় যদি তেতিয়া লাষ্ট পদটো 250 হ'ব আৰু যদি নহয় লাষ্ট পদটো 250 নহয় এটো লাষ্ট পদ 250 নহব 4 ৰ গুণিতক বেলেগ হ'ব এটো চাই লবা তোমালোক